কৈছোঁ মই মোৰ কথাটো হ'ল স্পষ্ট এণ্ড ক্লিয়াৰ। মোৰ কথাটো হ'ল এইটো, তেওঁ যদি দুৰ্গা পূজাটো কোৰাণৰ ভিতৰৰ পৰা তেওঁ যদি দেখাই দিব পাৰে তেখেতক মই 2 কোটি টকা দিম। আৰু মই বাৰ বাৰ কৈছোঁ 2 কোটি টকা দিয়াৰ যিহেতু মোৰ আওকাত আছে, দিয়াৰ আওকাতটো মোৰ আছে, তেওঁৰ নাই। তেওঁক সুধিব তেওঁৰ কিমান সম্পত্তি আছে, কি বিজনেছ আছে। মই যিখিনি জানো আৰু এইটো ভাল তথ্য মই জানো, তেওঁৰ 1 কাঠা মাটি আছে য'ত ঘৰখিনি থাকে। আৰু মোৰ ইনশাল্লাহ আল্লাহ দিলে মোৰ আব্বাৰ যথেষ্টখিনি আছে, যথেষ্ট মানে আপোনালোকে গ'লে সুধিব পাৰিব, বহুতখিনি আছে ইনশাল্লাহ। গতিকে দেৱাৰ আওকাতটো মোৰ যিহেতু আছে, গতিকে অপেন চেলেঞ্জ, তেওঁ দুৰ্গা পূজাটো কোৰাণৰ ভিতৰৰ পৰা দেখাই দিব লাগে, তেওঁক 2 কোটি টকা মই দিম। আৰু পূজাৰ বতৰ, ইমান ধুনীয়া অফাৰ দিছোঁ, গতিকে ভাল অফাৰ দিছোঁ। গতিকে তেওঁ তথ্যটো দি ফালে দুৰ্গা পূজাটো কোৰাণত ক'ত লিখা আছে এই বস্তুটো তেওঁ দেখাই দি 2 কোটি টকা লৈ যাওক। ইতিমধ্যে আপোনাৰ চেলেঞ্জটো একচেপ্ট কৰিছোঁ। ঠিক আছে, মই দীক্ষিত দাৰ লগত আলোচনা কৰিলোঁ অলৰেডি। মানে যিহেতু মোৰ প্ৰগ্ৰাম আছে আগৰ পৰাই কৰি থোৱা হৈছে, যিকোনো দিন তেওঁ ক'ব মই ৰাজি আছোঁ, মই ৰেডি আছোঁ। প্ৰথম কথাটো হ'ল তেওঁক আলিম বুলি নক'ব, মুফতি বুলি নক'ব, তেওঁ এটা শয়তান বদমাছ। মোৰ কথাটো হ'ল যে আমি কাৰো বিৰুদ্ধে নহয়, হিন্দু মানুহৰ বিৰুদ্ধে নহয়। যাৰ যি ধৰ্ম তেওঁ পালন কৰিব লাগে, এইটো ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ, ডেমক্ৰেচি ৰাইট যিহেতু আছে। গতিকে আপুনি মোৰ ওপৰত জাপি দিব নোৱাৰে, ফ'ৰ্চ কৰিব আপুনি নোৱাৰে। আপুনি কিয় ফ'ৰ্চ কৰি আছে? ভাৰতৰ কোনখন সংবিধানৰ ভিতৰত লিখা আছে যে আপুনি মোক ফ'ৰ্চ কৰিব নোৱাৰে? নহয়, আপুনি কোনে কি কৰি আছে কৰক। ইছলাম ধৰ্মৰ ভিতৰত, কোৰাণৰ হাদিছৰ ভিতৰত স্পষ্ট কথা, মূৰ্তি সম্পৰ্কে, দুৰ্গা সম্পৰ্কে, দুৰ্গা মা, তেওঁলোকে দুৰ্গা মা বুলি কয়, এই সম্পৰ্কে কোৰাণৰ হাদিছৰ ভিতৰত কোনো জাগাতে নাই। তুমি দেখাই দিব পাৰে 2 কোটি টকা দিম, ক্লিয়াৰ কথা। বিৰোধ কৰা নাই। ইছলামৰ যদি আপুনি হাদিছখিনি আপুনি পঢ়ে, আপুনি তেতিয়া গম পাব বহুত ভাল ভাল কথা লিখা আছে বেলেগ ধৰ্মৰ মানুহৰ বিষয়ে। আৰু আজিৰ তাৰিখত আমি কিয় বেলেগ ধৰ্মৰ এগেইনষ্ট কৰিম? আমাৰ যুক্তিয়ে নাই, দৰকাৰে নাই, প্ৰয়োজনো নাই। গতিকে তেওঁ যিটো কৰি আছে এইটো কিছুমান মানুহে আচলতে বুজি পোৱা নাই। হিন্দু মুছলমানৰ ভিতৰত তেওঁ এটা সাম্প্ৰদায়িক দাংগা লগোৱাৰ এটা ষড়যন্ত্ৰ তেওঁ চেষ্টা এটা কৰি আছে। আচলতে তেওঁ এই কথাটো ভাবিব লাগে, কমচে কম তেওঁ এইটো অসমত নোৱাৰে, মহাৰাষ্ট্ৰ হ'লে, ইউপি হ'লে, গুজৰাটত হ'লে তেওঁ পাৰিলে হয়। কাৰণ মই জানো অসমৰ ভিতৰত হিন্দু, মুছলমান, শিখ, ইছাই সকলোৱে ভাতৃত্ববোধ হিচাপত আমি অসমৰ ভিতৰত জীয়াই আছোঁ। গতিকে অসমৰ ভিতৰত তেওঁ এইটো কোনো কাৰণতে কৰিব নোৱাৰে, আৰু কোনো কাৰণতে সাম্প্ৰদায়িক দাংগাটো আমি লগাব নিদিওঁ, এইটো গেৰাণ্টি। তেওঁক ইছলামৰ পৰা বাইকট কৰা হৈছে অলৰেডি। তেওঁ ইছলামলৈ মাতিব নোৱাৰে, ইছলামলৈ মাতিব নোৱাৰে। আৰু ইয়াৰ লগতে মই এটা কথা কৈছোঁ, অসমৰ DGP ডাঙৰীয়াক বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ যে আমি কিবা এটা ক'লেতো আপুনি খাপ মাৰি ধৰে। আমাৰ যিখিনি আলে মাজে কিবা এটা কোৱাৰ লগে লগে তেওঁলোকক এৰেষ্ট কৰা হয়, জেল হাজতলৈ পঠাই দিয়া হয়। কিন্তু অসমৰ DGP ডাঙৰীয়াক মই বিনম্ৰভাৱে অনুৰোধ কৰি আছোঁ যে এজন মানুহ মুছলমান নাম লৈ ইছলামক ইমান এটেক কৰি আছে, কোৰাণৰ ওপৰত হামলা কৰি আছে, আল্লাহৰ নবীক গালি দি আছে, কোৰাণক আঘাত কৰি আছে, অসমৰ গোটাই জোনাবখিনিক মোল্লা জিহাদী বুলি কৈ আছে, তেতিয়া অসমৰ DGP ডাঙৰীয়াই কি কৰে? মই DGP ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰক। তেওঁ যি ধৰণৰ বক্তব্য আৰম্ভ কৰিছে, অনাগত দিনত কিন্তু ভয়ংকৰ পৰিস্থিতি কিন্তু সেই কামালে সৃষ্টি কৰিব। গতিকে মই অসমৰ DGP ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁ যাতে এই মেটাৰটোৰ ওপৰত অকণমান নজৰ দিয়ে আৰু চালি জাৰি বস্তুখিনি তেওঁ তদন্ত যাতে কৰে। কি হয় তেওঁ কি হয়, মইতো কওঁ যে তেওঁ কোনো মাদ্ৰাছাতে পঢ়া লিখা কৰা নাই। আৰু আপোনালোকে এটা ক্লিয়াৰ কৰি লওক, তেওঁ চৌদি আৰবত যাই পেলাই তেওঁ এটা মোবাইল কোম্পানীত চাকৰি কৰি আছে, অল এভিডেঞ্চ মোৰ তাত আছে। আৰু এই তথ্যটো তেওঁ যদি ভুল কৰিব, মানে ভুল মোক দেখাই দিব পাৰে, মই আৰু 2 কোটি টকা দিম। তেওঁ আচলতে মোবাইল কোম্পানীতহে তাতে কাম কৰিছে। যেতিয়া ভাৰতত পৰিছে, ভাৰতৰ পৰা যি 7 বছৰ সময়ত তেওঁ বাহিৰত আছিলে, তাতে মোবাইল কোম্পানীত তেওঁ কাম কৰিছে। এইখিনি তথ্য মোৰ তাত গোটেইখিনি তথ্য আছে। আগলৈ তেওঁ সকীয়াই দিছোঁ যে ইছলাম লৈ, কোৰাণৰ হাদিছ লৈ উল্টা পাল্টা মন্তব্যৰ পৰা তেওঁ যাতে আঁতৰি থাকে। অনাগত দিনত পৰিস্থিতি ভয়ংকৰ হ'ব। আৰু মইতো আজিৰ তাৰিখত কোনো বিতৰ্ক কৰা নাই। মোৰ ইছলামক আপুনি আঘাত কৰিব, কামাল বাদ দিয়ক, আপুনি আঘাত কৰিছোঁ, আপোনাক নিদিওঁ। ইছলামক আপুনি আঘাত কৰিব, কোৰাণৰ হাদিছক আপুনি টাৰ্গেট কৰিব, তাৰপিছত আমি মনে মনে বহি থাকিম, সেইটো হ'ব নোৱাৰে, কোনো কাৰণত হ'ব নোৱাৰে। ঠিক আছে, আমাৰ